Hello everyone, welcome to Shehna's Corner. আজি আপোনালোকৰ বাবে একেবাৰে সিম্পল এটি ৰেচিপি মই আগবঢ়াইছো পনীৰ ষ্টাইলত কণীৰ ৰেচিপি। এই ৰেচিপিটো খুব টেষ্টি হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। একেবাৰে সহজ পদ্ধতিত মই এই ৰেচিপিটো আপোনালোকৰ বাবে আগবঢ়াইছো। বলক তেতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছো 3টা কণী। আপুনি আপোনাৰ অনুযায়ী ল'ব পাৰে। 2টা ডাঙৰ সাইজৰ বিলাহী মই সৰু সৰুকৈ কাটি লৈছো এনেদৰে। চাহ চামুচেৰে 1 চামুচ হালধি পাউডাৰ লৈছো মই। প্ৰায় 1.5 চামুচ মান লৈছো মই ইয়াত জলকীয়া পাউডাৰ। 1 চামুচ লৈছো মই ইয়াত জিৰা পাউডাৰ। আৰু 1 চামুচ লৈছো মই ইয়াত ধনিয়া পাউডাৰ। নিমখ লৈছো সোৱাদ অনুসৰি। ডাঙৰ সাইজৰ এটা পিয়াজ মই মিহি মিহিকৈ এনেদৰে কাটি লৈছো। সৰু সাইজৰ এটা ফুলকবি মই এনেকৈ ফুলবোৰ কাটি উলিয়াই লৈছো। কণীকেইটা ভাঙি লৈ মই এনেকৈ বউল এটাত উলিয়াই লৈছো আৰু প্ৰায় চাহ চামুচেৰে আধা চামুচ মান মই ইয়াত নিমখ এড কৰি দিছো আৰু চামুচখনেৰে ধুনীয়াকৈ কণীকেইটা ভাঙি এনেদৰে ফেটি লৈছো। ভালকৈ ফেটি ল'ব যাতে কুহুমটো ভালকৈ ভাঙি যায়। ষ্টিলৰ সৰু বাটি এটাত মই অকণমান ৰিফাইন তেল লৈ গোটেই বাটিটোত লগাই দিছো ৰিফাইন তেলখিনি। আপোনালোকে সিলভাৰৰ পাত্ৰও ল'ব পাৰে আৰু ফেটি লোৱা কণীখিনি মই এতিয়া ইয়াত দি দিছো। গেছত মই এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখনত প্ৰায় 1.5 কাপ মান মই পানী এড কৰি দিছো আৰু হাই ফ্লেমত পানীখিনি মই অলপ কুহুমীয়া গৰম হ'বলৈ এৰি দিছো। পানীখিনি আমাৰ অলপ গৰম হৈছে। মই এখন ষ্টিলৰ প্লেট লৈছো আৰু পানীখিনি তেনেকৈ উল্টাকৈ দি দিছো। আপোনালোকে ষ্টেণ্ডো ল'ব পাৰে। মই প্লেটেৰে আপোনালোকক এনেদৰে দেখুৱাইছো আৰু এই ষ্টিলৰ বাটিটো মই ইয়াত বহুৱাই দিছো আৰু ঢাকনি লগাই এনেদৰে এৰি দিছো। প্ৰায় 5 মিনিট মানৰ পিছত ঢাকনিখন গুচাই লৈছো আৰু ছুৰী এখনৰ সহায়ত এনেকৈ কণীখিনিৰ ভিতৰত সোমাই চাইছো। ছুৰীখনত লাগি অহা নাই যিহেতু কণীখিনি আমাৰ হৈ গ'ল। কণীখিনি মই এইটো শেপত কাটিছো, আপুনি আপোনাৰ পছন্দ অনুসৰি কাটিব পাৰে। গেছত মই এখন কেৰাহী গৰম হ'বলৈ দিছিলো। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত প্ৰায় 2 চামুচ মান মিঠাতেল এড কৰি দিছো আৰু তেলখিনি গৰম হ'বলৈ এৰি দিছো। তেলখিনি আমাৰ গৰম হৈ গ'ল আৰু মই কাটি লোৱা পিয়াজখিনি ইয়াত এড কৰি দিছো আৰু চামুচখনৰ সহায়ত ভালকৈ পিয়াজখিনি এনেদৰে লৰাই লৈছো। পিয়াজখিনি আমি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম, অলপ গোল্ডেন ব্ৰাউন হ'বলৈ দিম। পিয়াজখিনি আমাৰ ভাজি হৈ গ'ল আৰু গোটেই মছলাখিনিক মই প্ৰায় 1 চামুচ মান পানী এড কৰি এটা পেষ্ট বনাই লৈছিলো আৰু সেই পেষ্টটো মই এতিয়া ইয়াত এড কৰি দিছো আৰু 1 চামুচ মান পানী মই ইয়াত এড কৰি দিছো। চামুচখনৰ সহায়ত মই গোটেই মিশ্ৰণটো এনেকৈ ভালদৰে লৰাই লৈছো। মছলাখিনি ভালদৰে এনেকৈ ভাজি লোৱাৰ পিছত কাটি লোৱা বিলাহীখিনি ইয়াত এড কৰি দিছো আৰু চামুচখনৰ সহায়ত ভালদৰে এনেকৈ লৰাই লৈছো। এনেকৈ ভালদৰে লৰাই লোৱাৰ পিছত এতিয়া আমি ইয়াত ঢাকনিখন লগাই হাই ফ্লেমত এৰি দিম। প্ৰায় 5 মিনিট মানৰ পাছত ঢাকনিখন গুচাই লৈছো আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু গলিবলৈ ধৰিছে। এখিলা তেজপাত মই ইয়াত এড কৰি দিছো। কাটি লোৱা কবিখিনিও ইয়াত এড কৰি দিছো আৰু চামুচখনৰ সহায়ত ভালদৰে গোটেই মিশ্ৰণটো লৰাই লৈছো ভালকৈ।
মই ইয়াত 1.5 কাপমান পানী এড কৰিছোঁ আৰু চামুচখনেৰে ভালদৰে গোটেইখিনি লৰাই লৈছোঁ। গেছৰ ফ্লেমটো মই হাই ফ্লেম কৰি ৰাখিছোঁ আৰু এতিয়া ঢাকনি লগাই এৰি দিম এনেকৈ। প্ৰায় 5 মিনিটমানৰ পাছত ঢাকনিখন এনেদৰে গুচাই লৈছোঁ আৰু কাটি থোৱা কণীখিনি মই ইয়াত এটা এটাকৈ এড কৰি দিছোঁ। কণীৰ শ্বেপটো আপুনি আপোনাৰ মন পচন্দ হিচাপে বনাব পাৰিব। মই ইয়াত স্কোৱাৰ শ্বেপত কাটিছোঁ। আপুনি আপোনাৰ পচন্দ অনুসৰি শ্বেপটো কৰি ল'ব পাৰিব আৰু এনেকৈ মই গোটেইখিনি কণী ইয়াত এড কৰি দিছোঁ। এতিয়া ঢাকনিখন লগাই আমি পুনৰ সিজিবলৈ এৰি দিম। 10 মিনিটমানৰ পাছত ঢাকনিখন এনেদৰে গুচাই ল'লোঁ আৰু কাটি থোৱা ধনিয়া পাতখিনিও মই ইয়াত এড কৰি দিছোঁ। পনীৰ ষ্টাইলত এই কণীৰ ৰেচিপিটো একেবাৰে সহজ পদ্ধতিত মই আপোনালোকৰ বাবে লৈ আহিছোঁ। ৰেচিপিটো খাবলৈ খুব টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো হিট কৰি দিব।